ইউটিউবত ৰিলছ এটা দেখিছিলোঁ বাকলি থকা মাছ কেনেকৈ সহজে বাকলিটো গুচোৱা যায় আজি সেইটো প্ৰমাণ হোৱাৰ কাৰণে আপোনালোকক দেখুৱাম টিপছটো এপ্লাই কৰোঁ আহক নেমু আৰু কি বুলি কয় এইটো নিমখ আৰু নেমু মিশ্ৰণ ইয়াত 5 মিনিট সানি থৈ দিলে বাকলিটো হেৰি নিজে নিজে এৰুৱাই গুচি যায় মানে বাকলিটো গুচাত হেৰি হয় সহজ হয় চাওঁ আহক আজি এপ্লাই কৰোঁ আহক এতিয়া এই মিশ্ৰণটো তাত সানি দিওঁ নেমু আৰু নিমখ এই মিশ্ৰণটো এতিয়া ইয়াত সানি দিওঁ কমকৈ থাকে কি কৰিছা এই মাছটো যে এই মাছটো ৰৌ মাছটো বাকলিটো গুচাবলৈ বৰ অসুবিধা সেইকাৰণে মই টিপছ দেখিছিলোঁ যে ৰিলছত ইউটিউবত সেইটো এতিয়া এপ্লাই কৰি চাম সঁচা নে মিছা এই নিমখ আৰু নেমুৰ মিশ্ৰণটো ইয়াত সানি দিছোঁ বাকলিটো নিজে নিজে এৰি গুচি যায় নে নাযায় আমি আজি প্ৰমাণ কৰি চাম দেই মা তুমিও ডাঙৰ হ'লে মাছ বাচিবলৈ হ'লে এইটো টিপছ এপ্লাই কৰিব পাৰিবা বুজি পাইছা হ'ব বুজি পাইছো হ'ব ডাঙৰ মাছটো কিনিছিলোঁ নহয় তুমি পাহৰিলা নেকি আজি দেওবাৰ নহয় জানো দেওবাৰে আমি সদায় মাছ খাওঁ নহয় তাতে 5 মিনিট থ'ব লাগিব এতিয়া চাওঁ বাকলিটো সহজে এৰি গুচি যায় নে নাযায় আহক ভিডিঅ'টো এখন লয় আহক কেমেৰাত লয় 5 মিনিটৰ পাছত এয়া মিছা মিছা এইটো মিছা হয় মিছা এইটো মিছা এইটো বাকলিটো এৰি গুচি যোৱা নাই গৈছে 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 কাটা কপিটো গৈছে গৈছে মিছা নহয় সঁচা 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 দেই সঁচা এইটো বাকলিটো এৰি গুচি গৈছে নহ'লে হাতৰ পৰা এনেকৈ গুচাব নোৱাৰি নহয় দেখিছ নাই এইটো বাকলিটো গুচি যায় দেখিছ নাই সুষমা দেখিছো এইটো দেখিছ নাই এইটো সঁচা দেই সঁচা ৰাইজ বন্ধুসকল সঁচা আজি সঁচা প্ৰমাণিত হ'ল দেই গুচি গৈছে চা এইটো থেংক ইউ ইউটিউবত যোনে ভিডিঅ' এইটো আপলোড কৰিছিলে মই পাহৰিলোঁ এইটো হাতৰ পৰাই মই এৰাব পাৰিছোঁ দেখিছা অফ